নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ, জাতিলাও এটা ৰেচিপি। আপোনালোকে বাৰু জাতিলাও কেনেদৰে খাইছে, মাছৰ লগত খাইছে নাইবা জাতিলাও ভাজি খাইছে? এতিয়াতো অসমত বহুত জাতিলাও পোৱা যায় ন, কিন্তু মই এতিয়া জাতিলাওৰ বেলেগ ধৰণৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ৰেচিপিটো আপোনালোকে ভাতৰ লগত সানিও খাব পাৰে, দাইল হিচাপে নাইবা ভাজি হিচাপেও খাব পাৰে। ৰেচিপিটো একচুৱেলি মই ইয়াৰ এজনী আণ্টিৰ পৰা শিকিছিলোঁ, খাই জাতিলাও বহুত ভাল লাগিলে। আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰিবচোন, আপোনালোকৰ নিশ্চয় ভাল লাগিব। ভিডিঅ'টো যদি মোৰ ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰেচিপিটো বনাবৰ বাবে মই এয়া এফাল জাতিলাও এনেদৰে কাটি লৈছোঁ আৰু এয়া মই বুট দাইল আধা ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। এতিয়া এই গোটেইখিনি মই কুকাৰত বইল কৰিম। এতিয়া এটা কুকাৰত মই এয়া জাতিলাওখিনি দি দিম আৰু লগতে এই বুট দাইলখিনি দি দিম। ইয়াত মই এতিয়া এবাটি পানী দিলোঁ। পানী বেছি নিদিব, যিহেতু জাতিলাওৰ পৰা পানী ওলায়ে। লগতে মই এয়া আধা চামুচ নিমখ দিলোঁ। এতিয়া কুকাৰৰ চিটি বন্ধ কৰি মই এয়া সিজিবলৈ দিম। আৰু মিঠাতেল যেতিয়া গৰম হ'বলৈ ল'ব, তাত মই কেইটামান ৰাই দি দিম। এতিয়া ইয়াত মই কেইটামান ৰাই দি দিলোঁ। এই ৰাই ফুটিবলৈ লওঁতেই এখন ঢাকনি লগাই দিব, বৰনা নহ'বা ফুটি পেলাই আপোনাৰ মুখে পৰিব পাৰে। এতিয়া ৰাই ফুটিছে। এতিয়া ৰাই ফুটি হৈ গ'ল। এতিয়া ইয়াত মই কাটি থোৱা আদা, নহৰু আৰু পিঁয়াজখিনি দি দিলোঁ। ইয়াত মই লৰাম আৰু অলপ দেৰি ৰঙা হোৱালৈকে মই ভাজিম। এয়া দেখিছেনে, পিঁয়াজ প্ৰায় ৰঙা হৈছে। এতিয়া ইয়াত মই পেষ্ট বনাই থোৱা বিলাহীখিনি দি দিম। এনেকৈ মই 2 মিনিটমান ভাজি ল'ম। এতিয়া মই ইয়াত দিলোঁ হালধি, আধা চামুচ গৰম মছলা পাউডাৰ আৰু আধা চামুচ ধনিয়া পাউডাৰ। আপোনালোকে প্ৰয়োজন অনুসৰি লাল মিৰ্চ পাউডাৰ দিব পাৰে, কিন্তু মোৰ যে কেঁচুৱা ল'ৰা ছোৱালীয়ে খাব, মই সেইটো কাৰণে এতিয়া দিয়া নাই, মই কাঢ়ি লৈ পেলাইহে দিম। এতিয়া অকণমান পানী দি পেলাই মছলাখিনি তেল ওলালৈকে ভাজিম। আৰু এয়া মই কুকাৰৰ পৰা কাঢ়ি থৈছোঁ জাতিলাও আৰু বুট দাইলখিনি। এয়া দেখিছেনে, বুট দাইল ধুনীয়াকৈ সিজি গৈছে। এয়া দেখিছেনে, মছলাখিনিয়ে ধুনীয়াকৈ তেল এৰিবলৈ লৈছে। আৰু ইয়াত এতিয়া মই এই বইল কৰি থোৱা
এইখিনি দি দিম আৰু মই অকমান সিজিবলৈ ইয়া ঢাকন লগাই দিম ইয়া মই ঢাকনিখন আঁতৰাইছোঁ দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে বিশেষকৈ এই ৰেচিপিটো নহয় ৰুটিৰ লগত খাবলৈ বেছি টেষ্টি হয় আপোনালোকে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন যদি ভাল লাগে মোক লাইক এটা দিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই ইয়াত এতিয়া জ্বলা ব্যৱহাৰ কৰা নাই আপোনালোকে জ্বলা খালে জ্বলা দিব পাৰে যিহেতু মোৰ এটা সৰু ল'ৰা আছে সি খাব নোৱাৰিব গতিকে আপোনালোকে প্ৰয়োজন সাপেক্ষে লাল মিৰ্চ পাউডাৰ জলকীয়া আদি দি ল'ব পাৰে এয়া হৈ গৈছে আৰু দেখিছেনে ইমান ধুনীয়াকৈ বুট দাইলখিনি সিজি গৈছে মই সিজাওঁতে দি লৈছিলোঁ আপোনালোকে যদি সিজাওঁতে বোলে ভাবিছে কম হ'ব তেনেহ'লে আৰু অকণ দি ল'ব পাৰিব পিছত গতিকে এতিয়া আহোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ